হয় ইটো সম্পূৰ্ণ মিছা কথা আমাৰ হিদিনা শুকুৰবাৰ আছিলে ব্লগৰ পৰা একাউন্টেন্ট আহিছিলে তাৰ পিছত আৰু মই গৈছিলো আৰু প্ৰাইমাৰী প্ৰেসিডেন্ট সেক্ৰেটাৰী আৰু মেম্বাৰ দুজনমান গৈছিলে তাৰ পিছত ঔগুৰি গাঁৱত গৈছিল আমি মুছলিম সুপাত তাৰ পিছত ইয়াতে কিছুমান ডাউট লিষ্ট নহয় আৰু নাম ওলাইছে ইয়াতে নামটো চাই ফেলে আমি বেনিফিচিয়াৰীৰ ঘৰত সোমাই ফেলে ঘৰ পাইছি না পাওনা ইটো ইনকুৱাৰী কৰিছে তাতে এজন আমাক মুজিব আলী বুলি অভিযোগ উঠাইছে যে আমি তেখেতৰ ঘৰ অলৰেডি পোৱা নাছিলে আমাৰ মায়ৰ ফটোটো ঘৰটোৱে উঠাই নিছে বুলি কৈছে ঘৰটো তেখেত লগৰ ডাঙৰকে আছিল পাকা ঘৰ আছিল তাৰ ৱাইফত পোৱা আছিল আৰু এতিয়ালৈকে ই ঘৰটো ইনকমপ্লিট হৈ আছে আৰু ইটো আৰু কৈছে যে নিজৰ আইডিটো বেলেগ কাটি ফেলে বেলেগৰ তাত দিব খুজিছে দালাল বুলি কৈছে আমাৰ মেম্বাৰক সেইটো সম্পূৰ্ণ মিছা আৰু এটা আইডি নম্বৰক বেলেগ বেনিফিচিয়াৰীক কেতিয়াও কাটি ফেলে দিব নোৱাৰে আৰু 200 পইচা খুজিছে বুলি কৈছে ইটো সম্পূৰ্ণ মিছা দুটা ফেসবুক পেজত আমাক এনেকা মিছা বদনাম কৰিছে ABRS বুলি ফেসবুক পেজ আৰু P নিউজ বুলি দুটা পেজত আমাক ইটো পইচা খোজা আৰু Pmay ঘৰৰ কাৰণে পইচা খুজিছে আৰু দালাল বুলি মোৰ মেম্বাৰক কৈছে ইটো সম্পূৰ্ণ মিছা ইয়াৰ দুটা পেজৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম